তো গাইছ অকণমান খোজকাঢ়ি যাই আছোঁ। তলত মাৰ্কেটত গৈছিলোঁ, মাৰ্কেটৰ পৰা উঠি আহি আছোঁ। হাইট ইমানে বেছি, অলপ খোজকাঢ়িলে আপোনাৰ ভাগৰ লাগে। আহি পালোঁ আমাৰ আজিৰ ৰেষ্ট য'ত ল'ম হোটেল। অকণমান 100 মিটাৰমান উঠোতে অৱস্থা বেয়া হৈ গ'ল। চ' চাই থাকক আপোনালোকে। তো সেইটোৱে আমাৰ এয়া আমি য'ত যাম, কেদাৰকন্থা ট্ৰেক চামিট 12,500 ফিট, তালৈকে আমি যাম। বাকী ইয়াত আমাৰ ব্ৰেকফাষ্ট লাগে, ৰাতিপুৱা চাহ তাহ, এইখিনিয়ে জেগা। তেনেকৈ বহা আছে, ওপৰতো আছে। সেনেকুৱা আমাৰ ৰুম চুম আছে এইপিনে, বাথৰুম পায়খানা আছে। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু কিবা দেখাব লগা থাকিলে দেখাই আছোঁ। হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ ব্লগাৰ। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা আমাৰ ট্ৰেকিং ডে ষ্টাৰ্ট, মানে আজিৰ পৰা আমি বাইলেন আমি খোজকাঢ়ি ট্ৰেকিং কৰিম। তো এনে আমাৰ ট্ৰেকটোতো ষ্টাৰ্ট হৈছিলে যোৱাকালিৰ পৰা আমাক দেৰাদুনৰ পৰা বাছেৰে আহি আমাক চাংক্ৰিত নমাই দিলে। তো চাংক্ৰিৰ পৰা আজি পেডেল ট্ৰেক ষ্টাৰ্ট হ'ব। আৰু এটা গাইজ বস্তু দেখাই আছোঁ, ৰুমৰ লাইটটো জ্বলি আছে, তাৰ কাৰণে আপোনালোকে বেকগ্ৰাউণ্ডটো ভালদৰে দেখা নাই। ৰাতিপুৱাই বিচনাৰ পৰা শুই উঠি এনেকুৱা এটা ভিউ দেখিলে কিমান ধুনীয়া লাগে মনটো। চাওক আপোনালোক, মই বেক কেমেৰাৰে দেখাই আছোঁ, কি ধুনীয়া ৰুম আছে। মানে ৰুমৰ পৰা আপোনাৰ বাহিৰত চালে কি ধুনীয়া এটা দৃশ্য আছে, চাই থাকক। চাওক গাইজ, ৰাতিপুৱাই আপুনি জাষ্ট বিচনাখনৰ পৰা খিৰিকীখন খুলি দিলে যদি এনেকুৱা এটা দৃশ্য চিন এটা আপোনাৰ আগত আহে, কেনেকুৱা লাগিব চাই লওক। দেখিছে কেনেকুৱা এটা চিন আছে বাহিৰত। আপোনালোক আৰু ভালদৰে দেখাই আছোঁ। এতিয়া বিচনাৰ পৰা উঠি ফ্ৰেছ হৈ লওক, তাৰপিছত ট্ৰেকৰ কাৰণে ৰেডি হওঁ। তাৰপাছত আপোনালোক গোটেই ৰুটটো ভালদৰে দেখাই আছোঁ। আজিৰ দিনটোত কি কৰোঁ, কি দেখা পাওঁ, গোটেইখিনি চাই থাকিব ভিডিঅ'টো শেষলৈকে। থেংক ইউ। হেল্ল' গাইজ, গুড মৰ্ণিং। এয়া বেগ পেক গোটেইখিনি কৰি ল'লোঁ সম্পূৰ্ণ, আমাৰ ফুল ৰেডি। এতিয়া আমি চাংক্ৰিৰ পৰা ওলাম, আৰু 10-15 মিনিট পিছত চাংক্ৰিৰ পৰা ওলাই আমি নেক্সট আমাৰ ডেষ্টিনেশ্যন আছে। আজি য'ত আমি ফাৰ্ষ্ট ষ্টপ ল'ম সেইটো হ'ল জোৰাকা তালাব। অলমষ্ট 5 ঘণ্টামানৰ ৱাকিং আছে ইয়াৰ পৰা। তো সেইখিনি যাম, গৈ জোৰাকা তালাবত আজি ৰাতি ষ্টে কৰিম কেম্পত, ফুল বৰফৰ মাজত। আপোনালোক দেখাই আছোঁ, মোৰ পিছফালে ভিউটো চাই লওক আপোনালোকে। কি চাৰিওফালে পাহাৰ, আৰু গোটেই পাহাৰত আছে বৰফ। ভিউটো চাই লওক পিছপিনৰ, বেক কেমেৰাৰে দেখাই আছোঁ। অলমষ্ট তোমাৰ হৈ গ'ল ওলাবৰ কাৰণে, গোটেইবিলাকে ষ্টিক লৈ আছে। চ' লৈ ল'লোঁ ফাইনেলি। পিছফালে পুৰা সূৰ্য ওলাই আছে, দেখাইছোঁ আপোনালোকক অন দা ৱে কি পাৰোঁ। ফুল পেকিং হৈ লৈছোঁ। ৰ'দ ওলাইছে যদিও ঠাণ্ডাটো এতিয়াও খুব আছে, তো সেইকাৰণে ফুল জেকেট টেকেট মাৰি লৈছোঁ। পুৰা বতাহটো মানে ঠাণ্ডা স্কিনত লাগি আছে, স্কিনটোতো ফাটি যাব, বেছি টাইম নালাগে ফাটি যাওঁতে। একো শুইও নল'লোঁ। বাকী দেখাই আছোঁ যি দেখাব পাৰোঁ। তো ষ্টে টিউন, চাই থাকক ভিডিঅ'টো শেষলৈকে। এইখনত খালী ৰাখিছোঁ, মোজা এতিয়ালৈকে পিন্ধা নাই, পিন্ধিলেও অলপ আগত যায়, আৰু মোজাটো পিন্ধিলে টাচটো কৰিব প্ৰব্লেম হয় কাৰণে। তো বাকী চাই থাকক।
গাইছ জাৰ্ণি ষ্টাৰ্ট গোটেইবিলাক যাই আছে তেনেকে ষ্টিকটো এতিয়া বাৰু প্ৰয়োজন নাই কিন্তু মোৰ পিঠিৰ বেগটোৰ ওজন বহুত আছে অলমষ্ট এতিয়াও 8-9 কিলো আছে কৰিয়াই আছো তো একো নাই হোপ চাই লওঁ আৰামছে লৈ যাব পাৰিম কোনো প্ৰব্লেম হ'ব নালাগে তো চাই থাকক ভিডিঅ'টো এইটোতো জাষ্ট ষ্টাৰ্টিং আৰু এতিয়া ৰ'দ ওলাইছে অকণমান বৰফবিলাক গলিব তো দেখাই যাম চাই থাকিব ভিডিঅ'টো শেষলৈ এয়া চাওক ৰাস্তাৰ অৱস্থা এতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আমাৰ গাইছে ৰাস্তাৰ অৱস্থা চাওক এতিয়াৰ পৰা আমাৰ মেইন ট্ৰেক ষ্টাৰ্ট गाइस पेड़ के पास फाइनली বেছিও নাই অলমষ্ট 20-25 মিনিট মান খোজ কাঢ়িছো ফাটি গৈছে চব গোটেইবিলাক বহি আছে পিছপিনে চব বহি আছে এনেকে আৰু কেইটামান আহি আছে আহি পোৱা নাই ফাটি গৈছে একদম ঠাণ্ডা আছে কিন্তু পাহাৰৰ ওপৰত উঠি আছো তো গৰমো লাগি আছে ঘামাই গৈছে আৰু বতাহটো আছে ঘামটো পুৰা ঠাণ্ডা ঠাণ্ডা লগাই আছে কিন্তু ভাগৰ মানে একদম অৱস্থা বেয়া বাকি বেক কেমেৰাৰ ভিউটো দেখাই আছো চাই লওক गाइस আমাৰ পুৰা টিম ইয়াতে মাইক্ৰ স্পাইক পিনি আছে আৰু এইটো সক এৰিয়াটো আপোনাৰ ইয়াৰ পৰা বৰফে আগতো বৰফ পাই আছো কিন্তু ইয়াৰ পৰা অলপ বৰফৰ কোৱান্টিটিটো আপোনাৰ বেছি হ'ব তো সেই কাৰণে আমি ফৰিত এসক মাইক্ৰ স্পাইক পিনি লৈছো তো তামিদুল্লাই দেখাই দিব মাইক্ৰ স্পাইকটো ইয়া ফৰিটো দাঙি দি তাছ হক ফুল কাটা লগাই আছে হেতু ভৰি দেখাই দি একবাৰ এইটো পুৰা কাটা আছে লগোৱা ওকে মিদুল্লা কেনেকুৱা বঢ়িয়া এক্সপেৰিয়েন্স বঢ়িয়া অসমত পাব না এনেকুৱা অসমত পাব এনেকুৱা মুখেৰে ক'ব নোৱাৰি ইয়াত আহিলে গম পাব অসমত পাওক গাইছ চাৰিও পিনে বৰফ আৰু বৰফ এয়াতো জাষ্ট ষ্টাৰ্টিং আমি আজি যিটো ডেষ্টিনেশ্যনত যাম জোৰাকাতালাপ তাৰ পৰা জাষ্ট আমি 30% কমপ্লিট কৰিছোঁ আৰু 70% যাব আছে জোৰাকাতালাপলৈকে তো জোৰাকাতালাপলৈকে আৰু 70% আমাৰ যাব আছে তো ইয়াতে জাষ্ট ষ্টাৰ্টিং 30% ষ্টাৰ্ট হৈ মানে আমি কাভাৰ কৰিলোঁ এতিয়ালৈকে তো বৰফ দেখাই পাইছে পুৰা মাইক্ৰ স্পাইক পিন্ধি আছোঁ তো বাকি 70% আগত আছে তাতে আৰু হেভি স্নো আছে তো দেখাই আছোঁ আপোনালোকক চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু একবাৰ দি পিছফালে দেখি আছে এই আমি এই পাহাৰৰ এই ওপৰৰ পিনে যাম ঘূৰি পেলাই তো দেখাই আছোঁ চাই থাকিব কেনেকুৱা এটা এক্সট্ৰিম কণ্ডিশ্যন আমাৰ গাইড नाम बता दो भाई अपना सुनील ये गाइड है ये हमको लेके जा रहे हैं आगे जुरा का तालाब ना बाकी आप रास्ते का कंडीशन देख सकते हो कैसा है बाकी सुनील भाई बताइएगा आगे का कंडीशन आगे बर्फ कितना मिलेगा भाई
आगे बड़ा मिलेगा शायद 2-3 फीट मिलेगा 2-3 ফিট মানে आगे जाओगे तो 6 फीट तक मिलेगा তো তো গাইছ আপোনালোকে শুনিলে চাই লওক 2-3 ফিট মানে অলমষ্ট নিলৈকে আহিব বৰফ ইমানলৈকে বাকী ৰাস্তা চাওক মানে পানী হৈছে এটা কাৰণতে আপোনাৰ এই ইয়াৰ গাইছ চাওক এই ৰাস্তা খোজকাঢ়ি কাঢ়ি যাই আছোঁ ফুল বৰফ দি আছোঁ আপোনাৰ বৰফ পূৰা গলিছে গলি পূৰা পানী তো চাব পাৰে কেনেকুৱা কণ্ডিশ্যন এয়া চাওক বৰফ গাইছ এনেকুৱা এটা কণ্ডিশ্যন এক্সট্ৰিম কণ্ডিশ্যন ইয়াতে ঠাণ্ডা ইমান লগা নাই মানে একচুৱেলি আমি খোজকাঢ়ি আছোঁ গতিকে পিঠিটো কৈ মিল গেছ যাদু আছে ধূপ ধূপ পিঠিত সেইটো আছে কি মৃদুলদা কেমেৰা কৰি আছে সেইপিনে মৃদুলদা আছে কেমেৰা সেইপিনে বাকী আমাৰ গ্ৰুপ আহি আছে তলৰ পৰা বাকী আগত য'ত আমি ষ্টপ ল'ম আমি অলপ আগত আছোঁ তো তাৰ পৰা তেওঁলোকৰ এক্সপিৰিয়েঞ্চটো সুধিম কেনেকুৱা পাইছে তেওঁলোকে বাকী ট্ৰেকাৰবিলাক আহি আছে ৰিটাৰ্ণ ৰাস্তাৰ কণ্ডিশ্যনটো অকণমান আপোনাৰ দেখাই পাইছে আপোনালোকে পাহাৰৰ ৰাস্তা পানী আছে গতিকে অকণমান এক্সট্ৰিম কণ্ডিশ্যন চলিয়ে क्या शौक कंपोस्ट बहुत केटा आमार पिছত रৈ আছে গটিকে গাইডে মাতি আছে অলপ জলদি আইব দিছে তো মই চাই থাকক দেখাইছো अरे आमा जाओ আমি আমাৰ ডেষ্টিনেশ্যন আজি প্ৰথম টি পইণ্ট এটা ৰখিছোঁ পিছপিনে আছে মোৰ টি পইণ্টটো আপোনালোকে দেখি আছে চাৰিওপিনে বৰফৰ মাজত চাহ খোৱাৰ মজাটোৱে বেলেগ হ'ব ফিলিং ফিল এক্সাইটেড বাকী চাই লওক আপোনালোকে পিছফালে পুৰা বৰফ আছে বৰফৰ মাজত এইখন আমাৰ চাহ বুলি মোৰ আগৰ পিনে ফুল মাউণ্টেইন আছে পুৰা বৰফেৰে ঢাকা আছে দেখাই আছোঁ বেক কেমেৰাতে তোমালোকে ফ্ৰণ্ট কেমেৰাৰে ভিউটো চাই লওক কেনেকুৱা লাগিছে কমেণ্টত জনাব কেনেকুৱা পাইছে So guys, কেনেকুৱা এটা চিন এইটো চাওক স্নো স্পাইক খুলি মাইক্ৰ' স্পাইক খুলি লৈছি বৰফত শ্লিপ হ'ব পৰা নাই এতিয়া আৰু পিন্ধি আছে চাওক এতিয়া আৰু পিন্ধি আছে খুলি লৈছি কি ক'ম आ जाओ भाई चलते बनो तो आमार ग्रुप तो गोटे आई आसे चाওক फुल बरफ उइदाउट स्नो स्पाइक तो अपनी इतना खजो दिवर चिंता करिब लागिब डाइरेक्ट स्लिप माने बरफ तो फ्रेश बरफ নহয় আজি 4-5 दिन আগৰে बरफ আৰু মানুহে খোজকাঢ়ি কাঢ়ি পুৰা বৰফটো দাবি গৈছে তো আছে পানী নিজৰা এটা আছে ভাবক পানীটো কিমান ঠাণ্ডা কেনে ঠাণ্ডা এই চাওক এডভেঞ্চাৰ বিয়াৰ গিলছ আমাৰ মাজত বিয়াৰ গিলছ এই বিয়াৰ গিলছ আমাৰ মাজত তাতে ঠাণ্ডা পানী লাৰি আছে বিৰুলা কেনে ঠাণ্ডা পানী গা ধুবা বোলে পাৰি কোনোবা সাহস কৰিব এই পানীত গা ধুবা গাইছ কমেণ্টত জনাব
গাইস আমাৰ গোটেই গ্ৰুপটো আহি আছে জয় জয় আমার বিয়ার গিলস গোল আমার গাইড शौक यही शौक चलो चलो हम वीडियो बना रहे हैं वो आपसे आने दो स्नोफॉल सब आर्टिफिशियल स्नोफॉल करी আছে हेलो हेलो भाई लोग बहुत अच्छा है इधर भाई चलो কেনেকুৱা আরে পুরা বরফ মারি আছে গাত উপরের পৰা ফুল বরফ বাড়ি হয়েছে তো ফুল ঠাণ্ডা অলপ ঠাণ্ডা লাগি আহি আছে এতিয়া লাহে লাহে কাৰণ যিমানে ওপৰত হাই এল্টিটিউডত আহি আছোঁ বৰফ মানে বতাহ আছে আৰু বৰফৰ তলৰ পৰা এটা ঠাণ্ডা আহি আছে গাইছ আমি ইয়াতে ৰখিছোঁ এইখন টি পইণ্ট এইটো বৰফৰ মাজত টি পইণ্ট তো এনেকৈ ৰখি আছোঁ ইয়াতে তো চাওক একবাৰ চাওক देख लीजिए कितना फ्यूज हो गया छोटा भी पूरा फ्यूज हो गया बहुत अच्छा दिख रहा है बहुत अच्छा दिख रहा है तो सुपर एक्सपीरियंस होता है सुपर एक्सपीरियंस होता है ठंड कैसा है वो बता दो बाबू एंड नॉर्मल है कुछ नहीं हो गया नॉर्मल है देखेगा कैसा होता है नॉर्मल है ज्यादा से ज्यादा -5 डिग्री फिर भी नॉर्मल है फिर भी नॉर्मल हो रहा है आप लोग फर्स्ट टाइम आए तो थोड़ा एडजस्ट होना चाहिए इधर आए अच्छा दिखता है